কহিমা স্থিত এটা চাৰ্চলৈ আহিছোঁ আমি। আহকচোন চাওঁ কি আছে ইয়াত। আৰু ইয়াতে এটা আছে ভিউ পইণ্ট, ইয়াৰ পৰা গোটেই কহিমা চিটিখন দেখা যায়। আৰু চাৰ্চটো এবাৰ চাওক আপোনালোকে, কিমান ডাঙৰ চাৰ্চ হয়। আৰু ভাবক খ্ৰীষ্টমাছৰ দিনাখন ইয়াত কিমান ধুনীয়া লাগিব পৰিৱেশটো। গোটেই লাইটিং কৰা আছে, মাজত খ্ৰীষ্টমাছ ট্ৰী আৰু চেণ্টা ক্লজৰ গাড়ীখন মাজত চেণ্টাৰত ৰখাই থৈছে। আৰু বহুত ডাঙৰ এটা এৰিয়া হয়, পাহাৰৰ শিখৰত বনাইছে চাৰ্চটো। সঁচাকৈ আপ্লুত হৈছোঁ মই, বহুত ধুনীয়া হয়। আহক এতিয়া আমি চাৰ্চটোৰ ওপৰলৈ গৈ আছোঁ, বলক যাওঁ এবাৰ। ইয়াতে কেণ্ডেল জ্বলোৱা হয় আৰু ইমান ডাঙৰ এটা আৰু য'ত প্ৰে কৰা হয় তাত আমি সোমাম। ইয়াত ইমান কথা বতৰা ক'ব নোৱাৰি, তথাপিও আপোনালোকক ভিউটো মই দেখাম। আহক। সঁচাকৈ পিন ড্ৰপ চাইলেণ্ট, ইমান ধুনীয়া এটা পৰিৱেশ। বেছি জোৰে জোৰে কথা ক'ব নোৱাৰি, তথাপিও আপোনালোকক মই ভিউটো দেখাইছোঁ, এবাৰ চাওক। বহুত পুৰণা দিনৰ চাৰ্চ হয় এইটো। আৰু ইয়াত আমি দেখা পালোঁ ডাঙৰ এটা প্ৰতিমূৰ্তি জিজাছ ক্ৰাইষ্টৰ। এনেকৈ শাস্তি দিয়া হৈছিলে। মই এতিয়া ইয়াত বহিছোঁ আৰু মোৰ ফ্ৰণ্টত এখন বাইবেল আছে এখন। আৰু ইয়াত আমি অলপ পাছতে প্ৰেয়াৰ হ'ব। মই ইয়াত বহিছোঁ, ধুনীয়া পিন ড্ৰপ চাইলেণ্ট, আৰু সঁচাকৈ পিচ লাগিছে মনটো।